सो हेलो गाइस মই অমৃত শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট টু তেজ শৰ্মা ইউটিউব চেনেল চ পুনৰবাৰ মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ। চ' গাইছ আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ মই। চ' আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, বেছি দীঘল কৰাৰ চেষ্টা নকৰোঁ। মানে সকলোৰে মনত এটা কনফিউজন আছে, এটা ডাউট আছে। চ' এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক যিমান পাৰোঁ আপোনালোকৰ মনৰ ডাউট কনফিউজন ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম। চ' ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব, আৰু যদি ভিডিঅ' ইনফৰ্মেটিভ লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা কমেণ্ট কৰি দিব। চ' বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে কথাটো কি হ'ল, 2022-23 SSC GD যোনটো ভৰ্তি আছে সেইটো তাৰমানে আমাৰ অসমত বৰ্ডাৰ, অসম বুলি নহয়, তাৰমানে বৰ্ডাৰ ডিষ্ট্ৰিক্টত কি হয়, আপোনাৰ আছাম ৰাইফলছ আৰু ITBPৰ কোনো পষ্ট নাই। চ' কথাটো হ'ল মানে আপোনাৰ ডিষ্ট্ৰিক্টত যদি আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো নাথাকে তেতিয়া কি হ'ব। চ' ৰ'ব মই 1 মিনিট আপোনালোকক লিখি পেলাই বুজাই দি আছোঁ, ঠিক আছে। চ' চাওক, তাৰমানে এতিয়া আমাৰ টোটেল পষ্ট 6টা, বেচিকেলি 6টাই মই ধৰিছোঁ। কি হয়, AR CRPF আৰু CISF, তাৰপিছত আছে আপোনাৰ SSB BSF আৰু ITBP। এইকেইটা হ'ল আমাৰ পোষ্ট, ঠিক আছে। চ' ইয়াৰতো কাট অফ ৱাইজ আপোনাৰ চিলেকশ্যন হ'ব, এইটোতো আমি সকলোৱে জানো। মানে যদি ইয়াৰ 44 কাট অফ গৈছে, যদি আপোনাৰ নাম্বাৰ 44 থাকে তেতিয়া আপোনাৰ ARত চিলেকশ্যন হৈ যাব। যদি ইয়াতকৈ কম থাকে তেনেহ'লে আপোনাৰ ছেকেণ্ড চইচৰ কিমান গৈছে সেইটোত আপোনাৰ চিলেকশ্যন হ'ব, এইটোতো আমি সকলোৱে জানো, ঠিক আছে। কিন্তু এনেকুৱাও আছে আমাৰ BSF AR আৰু তাৰপিছত আপোনাৰ ITBPৰ যিটো পোষ্ট সেইটো আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত নাই। তো এনে ক্ষেত্ৰত কি হ'ব, কাৰ লাভ হ'ব? বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ লাভ হ'ব নে জেনেৰেল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটৰ লাভ হ'ব? চ' চাওক, যদি আপুনি বৰ্ডাৰ ডিষ্ট্ৰিক্টত পঢ়িছে আৰু আপোনাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ARত আছে, কিন্তু আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টত কি হয়, ARৰ পষ্ট নাই। চ' তেনে ক্ষেত্ৰত কি হ'ব, বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ যিবিলাক কেণ্ডিডেট আছে ন, সেইবিলাকৰ কাৰণে সহজ, কাৰণ সহজ মানে চান্স থাকে আৰু পোৱা। মানে জেনেৰেল ডিষ্ট্ৰিক্টত ARৰ পষ্ট আছে। চ' জেনেৰেল ডিষ্ট্ৰিক্টত ARৰ কিমান কাট অফ গৈছে, যদি তাতকৈ বেছি নাম্বাৰ তোমাৰ আছে, চ' তোমাৰ চিলেকশ্যন হৈ যাব। তুমি জেনেৰেল ডিষ্ট্ৰিক্টৰ লগত খেলি তোমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাই যাবা, ঠিক আছে। কিন্তু জেনেৰেল ডিষ্ট্ৰিক্টৰ যিবিলাক কেণ্ডিডেটছ আছে, চ' তেওঁলোকৰ যদি জেনেৰেল ডিষ্ট্ৰিক্টত কিবা পষ্ট নাই আৰু সেইটো বৰ্ডাৰ ডিষ্ট্ৰিক্টত আছে, চ' সিহঁতৰ কাৰণে কিন্তু এইটো সহজ নহয় পোৱা। মানে বৰ্ডাৰ ডিষ্ট্ৰিক্টত জেনেৰেল ডিষ্ট্ৰিক্টতকৈ মানে কাট অফ কম যায়, চ' তেওঁলোকৰ মানে পোৱা সহজ নহয়, ঠিক আছে। চ' এইটোৱে কথা, যদি বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটবিলাকৰ নিজৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ নিজৰ ডিষ্ট্ৰিক্টত নাই, তেনেহ'লে সিহঁতে যদি জেনেৰেল ডিষ্ট্ৰিক্টৰ সমান মাৰ্ক আছে, চ' জেনেৰেল ডিষ্ট্ৰিক্টৰ লগত খেলি ফালি নিজৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ল'ব পাৰিব। কিন্তু জেনেৰেল ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটছবোৰে যদি নিজৰ ডিষ্ট্ৰিক্টত নিজৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো নাই, তেনেহ'লে সিহঁতে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ লগত খেলিব নোৱাৰে, কাৰণ জেনেৰেল ডিষ্ট্ৰিক্টতকৈ বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ কাট অফ অলপমান হ'লেও কম যায়। চ' সিহঁতে ছেকেণ্ড চইচটো তাৰমানে ল'ব লাগিব। চ' এইখিনি আছিল। যদি ভিডিঅ'টো চাই ভাল পালে, চ' প্ৰথমতে ক'লোঁ আৰু বাৰ বাৰ কৈ নাথাকোঁ। চ' লগ পাম নেক্সট ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।